ৰাজ্যত B.Ed উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে আহিছে এটি ভাল খবৰ। ভাল খবৰ অতিকে ভাল খবৰ বুলি ক'ব পাৰি। ৰাজ্যত যিখিনি B.Ed উত্তীৰ্ণ প্ৰাৰ্থী আছে তেখেতসকলৰ বাবে আহিছে এক সুন্দৰ অপৰচুনিটি, যিটো যোৱা 14 ছেপ্টেম্বৰৰ দিনা ছয়গাঁও বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় ৰেকিবুদ্দিন আহমেদে এক প্ৰশ্ন কৰিছিল শিক্ষামন্ত্ৰী মহোদয়। তো সেই প্ৰশ্নৰ উত্তৰত আমি ইতিমধ্যে যোৱাকালি ভিডিঅ' পাব্লিছ কৰিছিলোঁ। তো সেই উত্তৰত যিটো হিচাপ আহিছে, সেই হিচাপ মতে আপোনালোকে দেখা পাব যে বিষয় শিক্ষকৰ পদ 1726টা আছে, স্নাতক শিক্ষক আছে 2830টা। লগতে উচ্চ মাধ্যমিকত স্নাতক শিক্ষক আছে 7694টা। এই গোটেইখিনি যদি মিলোৱা যায় আপোনালোকে প্ৰায় 12,000ৰ আশে-পাশে পোষ্ট আপোনালোকে দেখা পাব। লগতে যদি আমি বিষয় শিক্ষকখিনি বাদ দিওঁ, অকল স্নাতক শিক্ষকৰ কথা চিন্তা কৰোঁ, তেনেহলেও আমি 10,000 প্লাস প্ৰায় 10,500 মান পদ দেখা পাম। তো নিশ্চয়কৈ এইখিনি B.Ed উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে আহিছে সুযোগ। তো ৰাজ্যত আমি যদি হিচাপ এটা কৰিব বিচাৰো, তেনেহলে পোষ্টতকৈ বহু কম সংখ্যক প্ৰাৰ্থীয়ে B.Ed উত্তীৰ্ণ হৈ আছে। আৰু এইবাৰ যেহেতু নিযুক্তি প্ৰক্ৰিয়া সলনি কৰা হৈছে আৰু এই নিযুক্তি প্ৰক্ৰিয়া অনুসৰি ৰাজ্যত টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা হ'ব আৰু এই পৰীক্ষাত B.Ed থকা প্ৰাৰ্থীসকলে বহিব পাৰিব আৰু তেওঁলোকৰ বাবে এইটো এটা বহুত ধুনীয়া এটা অফাৰ বুলিয়ে ক'ব পাৰি বা এটা অপৰচুনিটি বুলি ক'ব পাৰি। তো নিশ্চয়কৈ এই প্ৰাৰ্থীসকলে হাই স্কুলৰ যিটো স্নাতক শিক্ষক বা যিখিনি স্নাতক শিক্ষকৰ পোষ্ট আছে প্ৰায় 10,000 প্লাস, সেইখিনিত তেওঁলোকে কম্পিটিশন কৰিব পাৰিব, টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষাত বহিব পাৰিব। তাৰ লগতে LP UPত যিটো 3,500 দুটামান পোষ্ট আছে, এই পোষ্টতো কিন্তু আপাৰ প্ৰাইমাৰী সেকশনত তেখেতসকলে আবেদন কৰিব পাৰিব। তাৰ কথাটো হ'ল যে এইবাৰ প্ৰথমতে যিসকল প্ৰাৰ্থী অলপ হতাশাত ভুগিছিলে যে লয়াৰ প্ৰাইমাৰীত যিখিনিৰ বাবে আবেদন কৰাৰ সুযোগ দিয়া নহব, এই প্ৰাৰ্থীসকলৰ বাবে কিন্তু বহুত ধুনীয়া এটা সুযোগ আহিছে। যিসকল প্ৰাৰ্থীয়ে B.Ed উত্তীৰ্ণ হৈ থৈছে বা B.Ed কৰি থৈছে তেখেতসকলৰ বাবে এয়া এটা বহুত ভাল এটা খবৰ আহিছে। তো বন্ধুসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আমি আপোনালোকক এইখিনি কথাই জনোৱাৰ চেষ্টা কৰিলো। ভিডিঅ'টো যদি ভাল পায় নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আপোনাৰ মতামতটো কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব।